हाय फ्रेंड्स, आमी आज जोरहाटলৈ আহি আছো। গাড়ীৰ পৰাই ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰো। দেহায়ে পিজ্জা খাওঁ বুলি ক'লে ৰাস্তাতে, সেই কাৰণে আমি ডমিনোজলৈ আহিলো বাহিৰে বাহিৰে। যোৰহাটত আনন্দ মেলা হৈ আছে, সেই কাৰণে ভাবিলো অকমান চাই যাও। আপোনালোককো অকমান দেখাই যাম, চাই যাব। যদি ভাল পায় ভিডিওটো লাইক কৰি দিব, শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটো। যোৰহাটত আনন্দ মেলা আহিছে, তাতে অকমান বোলো ফুৰি যাওঁ। এইফালে আমি মেলা চাই আহিলোঁ, আহি পেলাই এতিয়া সিহঁতি বহি আছে, খেলি আছে। ভনীয়েক বায়েক, সেইফালে এয়া নাতিনীয়েক, জীয়েক ভাগিনীয়েক চব খেলি আছে। এই মাহীয়ে মাংস বনাই আছে, মাংসটো ধুনীয়া কালাৰ হৈছে। এইখিনিতে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু থেংক ইউ, বাই বাই।